এই হ'ব মা বনাই থকা সময়ত মোবাইলটো চাই নাথাকিলেও হ'ব তই দেখোন খাই থাকোঁতে মোবাইল চাই চাই খাই আছ দুটিডোখৰ পানী তিয়াই তিয়াই খাইছ দেখোন বাৰু বাৰু তোৰ দাদা এতিয়া ঘৰতে আছে চাগে ন তাৰ কথা আকৌ তোক কিয় লাগে মোৰ দাদা ওচৰতে বহি আছে দাদাতে হাঁহি দেখিলে পগলা হৈ যাবি দাদা চকুযোৰ দেখিলেও তই পগলা হবি আমাৰ দাদা বহুত হেণ্ডচাম বে তোৰ দাদাই মাজে মাজে তোৰ কথা কৈ থাকে নহয় আমাৰ দাদাই কাৰো চেলাও কথা নাপালে নহয় গম পাৱ নাই আমাৰ দাদা ইমান চেনি খায় তই গমেই নাপাৱ নি তই গমেই নাপাৱ চেনি একদম বহুত ল'ৰা ছোৱালীক পঢ়ুৱালো কিন্তু তহঁতৰ নিচিনা এটা অভদ্ৰ ক্লাছ মই এবাৰ প্ৰথম পাইছো এতিয়া ক্লাছত এটাও মন নিদিবি তেতিয়াহে এক্সাম হলত আকৌ কলম কামুৰি কামুৰি বহি থাকিব পাৰিবি তহঁতৰ যদি ক্লাছ কৰিবলৈ মন নাথাকে আগতে ওলাই যাবি হা ক্লাছ কৰিবলৈ বহি থকা কেইটাক অশান্তি কৰি নাথাকিবি ফুচলুঙি কৰি তহঁতক মাহঁতে কিমান আশা দেখাকে পঢ়িবলৈ পঠাইছে আৰু তহঁতি কৰি আছে এইবোৰ ৱালখনত চিকৰ খাই কোনে পিক পেলাইছিল তই শুই শুই মোবাইল চাই থাকিব নালাগে গাটো ধুই ভাত খাব নালাগে যা নুধু মই আজি গা এই ঠাণ্ডা দিনটো সোমাইছিলেহে গা নোধোৱা আৰম্ভ হলেতো মানুহৰ গাটো লেতেৰা হলেনো কি হয় ন মানুহৰ মনটো চাফা হলে হয় হয় নি এই মনটো যদি তোৰ চফা হৈ থাকিলে হয় কাইলৈৰ পৰা হাগি পেলাই পকৰটো নুধুবি আৰু ভাই বিয়া খাবলৈ আহিলা এয়া বিয়ালৈকে আহিলো বিয়াত তোমাৰ নিমন্ত্ৰণ নাছিলে জানো এনে নিমন্ত্ৰণ নাই হলেও দাদা কইনাজনী মোৰ এক্স নহয়